এখন ৰিজৰ্টত খালো একদমে বেয়া খানাৰ কোৱালিটি নাই বম বম ভোলেনাথৰ দৰ্শন কৰিব আহিছো কেদাৰ মন্দিৰত এইটো মন্দিৰ হাজোতে অৱস্থিত ভিতৰত কেনেকুৱা কি পৰিৱেশ সকলোবোৰ দেখাই আছো আপোনালোকেও চাব মই চাম বলক ভিতৰৰ পৰিৱেশ চাম বোলো কেদাৰ মন্দিৰত লাগি থকা এইটো এটা দুৰ্গা মন্দিৰ আৰু কেদাৰ মন্দিৰত উঠি অহা এইবিলাক চেৰিৰে উঠি আহি আপুনি কেদাৰ মন্দিৰ মেইন মন্দিৰ পাব আৰু মেইন মন্দিৰত উঠি আহি কিনে ভাগৰ লাগিলে ইয়াতে ৰেষ্ট ল'ব পাৰিব আৰু এইটো মন্দিৰৰ বেক চাইডে থকা এটা মন্দিৰ আৰু কাষত থকা খাল এই খালত মাছ কাছু সকলোবোৰ পায় আমি কাছুক দিবৰ কাৰণে একো অনা নাই সেইকাৰণে কাছু দেখাব নোৱাৰিলোঁ এইটো প্ৰৱেশ দুৱাৰ মেইন মন্দিৰলৈ আৰু ভিতৰত ভিডিঅ' কৰা নিষেধ আছে কাৰণে ভিডিঅ' নকৰোঁ মন্দিৰটো আগতে যেনেকুৱা আছিল এতিয়াও সেনেকুৱা কোনো ৰিপেয়াৰিং কৰে একদম পুৰণা ষ্টাইলতে আছে নতুনত্ব একো নাই আৰু মেইন মন্দিৰত পূজা কৰি বাহিৰত এনেকৈ চাকি জ্বলাব লাগিব মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে আপোনাক শ্ৰী জয় দুৰ্গা দেৱালয় এইটো 1998 চনত মহাৰাজ লক্ষী সিংহই প্ৰতিষ্ঠা কৰিছিল মন্দিৰৰ দৰ্জা বন্ধ এনেকৈ আমি মন্দিৰ দৰ্শন কৰিলোঁ এতিয়া ভোক লাগিছে অৰূপদা আহি আছে আমি অৰূপদাক লগ কৰি একেলগে শুৱালকুছি এখন ৰিজৰ্টত খাব যাম এইটো সেই চিকেন কি বাটাৰ মছলা হয় ন কিমান ৰেট 500 টকা 500 500 না চিকেন বাটাৰ মছলা ফাস্টি লাগে বহুত বনা ৰুটি দিয়া ষ্টাইল কি আছে ৰুটি এইটোৰে মানুহবিলাকক বুলব বনাই নেকি এইটোৰে বনাই আছে বুলব ইয়াত খালো খানা ৰেট হিচাপত যিটো খানা দিছে সেইটো একো কোৱালিটিৰ নহয় আমি খাই ভাল নাপালো ওচৰতে আছে ব্ৰহ্মপুত্ৰ নদী ধুনীয়া এটা লোকেশ্যন
আমি ৰিজৰ্টত খালোঁ আৰু মন্দিৰো দৰ্শন কৰিলোঁ। এতিয়া ঘৰলৈ যাওঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে লাইক কৰিব আৰু ভিডিঅ'টো নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰিব। বাই, জয় আহোম।